বিশ্বনাথ ঘাটৰ দুৰ্ভগীয়া ৰবীন দাসৰ ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল। এয়া বুধবাৰৰ দৃশ্য। বিদ্যুৎ সৰবৰাহ ব্যৱস্থাৰ মেৰামতি কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ জ্বলি ছাই হৈ গৈছিল APDCLৰ অস্থায়ী কৰ্মচাৰী ৰবীন দাস। আৰু তাৰ পিছত এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৱে কেৱল অন্ধকাৰ দেখিছে। অসহায় ৰবীন দাসৰ পত্নী পিতৃ মাতৃ। মোৰ ল'ৰাটো যদি ঢুকাই গ'ল তাকতো আৰু নেপাম। তাৰে মুখলৈ চাই চব আছিলোঁ ঘৰখনত শান্তি লৈ। ইয়াৰ মাজতে ৰবীন দাসৰ দুৰ্ভগীয়া পিতৃৰ চাঞ্চল্যকৰ অভিযোগ, যোৱা 5 বছৰে APDCLৰ অস্থায়ী কৰ্মীৰূপে কাম কৰি থকা ৰবীন দাসক চাকৰি নিয়মীয়াকৰণৰ টোপ দিয়ে কামত খটুৱাই আহিছিল কৰ্তৃপক্ষই। আজি চাকৰি দিম কালি চাকৰি দিম বুলি কৈ সিহঁতে সদায় অন্যায় কৰি ল'ৰাটোক নখ মাৰিলে। আৰু 5 বছৰে ৰবীন দাসৰ চাকৰি নিয়মীয়া নকৰা APDCL কৰ্তৃপক্ষৰ এতিয়া গা লৰিছে বুধবাৰৰ সেই মৰ্মান্তিক ঘটনাৰ পিছত। ঘোষণা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সাহায্য ক্ষতিপূৰণ। এককালীন সাহায্য 2,50,000 টকা আজি মই তেখেতৰ দেউতাকৰ হাতত প্ৰদান কৰিলোঁ। তেখেতৰ পৰিয়ালৰ এজনক আমাৰ কণ্ট্ৰেকচুৱেল হিচাপে সংস্থাপন দিয়া হ'ব। দুজনকৈ লাইনমেনক নিলম্বিত কৰা হৈছে চাকৰিৰ পৰা। এজন আছিলে ডম্বৰুধৰ বৰা, বাবুল আলী, কাৰণ তেওঁলোক সেই সময়ত সেই জেগাত উপস্থিত আছিলে। এই ঘটনাৰ পিছত বুধবাৰে নিশাই বিশ্বনাথলৈ ৰাওনা হয় APDCLৰ মুখ্য মহাপ্ৰবন্ধক। তৎপৰতা দেখুৱাইছে ঘটনাৰ তদন্তৰ। কেনেকৈ হ'ল বস্তুটো আমি এতিয়া এনকুৱাৰী কৰি আছোঁ। কিন্তু অসহনীয় সত্য কথাটো হ'ল এই দুৰ্ভগীয়া পৰিয়ালটোৰ মাজলৈ আৰু কেতিয়াও উভতি নাহে পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস ৰবীন দাস। তাৰে নিৰ্ভৰ কৰি চলি আছিলোঁ। এসাঁজ খায়েও আছিলোঁ, এসাঁজ নোখোৱাকেও আছিলোঁ। এতিয়া মইনো কোনে খুৱাব মোক, কোনে পিন্ধাব এইবোৰ এইজনী ল'ৰাজনীক। এই গভীৰ শোকৰ ছাঁ এতিয়া সমগ্ৰ বিশ্বনাথ চাৰিআলিত। বিশ্বনাথ চাৰিআলিৰ পৰা পুলক হাজৰিকাৰ প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन में। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।